নমস্কাৰ। আজি আপোনালোকক এটা সৰু ৰেমেডি দিম, যি ৰেমেডি ধৰক ভগৱান হনুমান মন্দিৰত গৈ কৰিব পাৰিব আৰু তেখেতক লৈ জড়িত। আৰু এই ৰেমেডিটো হ'ল আপোনালোকৰ বহুত মানুহৰে থাকে সমস্যা, যেনেকৈ লোন বহুত ধাৰ হৈ গৈছে, কেনেকৈ মাৰিম বা ধাৰবোৰ মাৰিম বুলি ভাবোঁ কিন্তু পইচাবোৰ বেলেগত খৰচ হৈ যায়। ধাৰ মাৰিবলৈ যিখিনি পইচা আমি যুগুতাই থৈছোঁ সেইখিনি বেলেগত খৰচ হৈ গৈছে, বা বেলেগ তেনেকুৱা কিছুমান খৰচ আহিছে যিবোৰ আমি নকৰাকৈ থাকিব নোৱাৰোঁ। এনেকুৱা কিছুমান খৰচ হঠাৎ ওলায় যে আমি যিখিনি পইচা ধাৰলৈ থৈ দিছোঁ সেইখিনি অবাবত বুলিয়েই কৈছোঁ, কাৰণ আমাৰ মেইন যিটো উদ্দেশ্য সেয়া ফুলফিল হোৱা নাই। গতিকে আজি ক'ম লোন মাৰিবলৈ, ধাৰ মাৰিবলৈ কি উপায় আপুনি অৱলম্বন কৰিব পাৰে। আৰু বিশেষকৈ মোৰ এটা লোন মৰাৰ কিটিপেই আছে, কিটিপ বুলিয়ে কৈছোঁ, বহুতৰে কামত আহিছে। যে সদায় মই কওঁ যে ধৰক আপুনি লোন বা পাৰ্চনেল লোন হওক, কাৰোবাৰ পৰা ধাৰলৈ আনিছে, বেংকৰে লৈছে, যেনেকৈয়ে পাৰে প্ৰথম কিস্তিটো আপুনি মঙলবাৰে দিয়াৰ চেষ্টা কৰক। বা যদি আপুনি কাৰোবাৰ ব্যক্তিগত লোন মাৰি আছে তেতিয়াহ'লে অকল মঙলবাৰে মাৰিব, চাব আপোনাৰ লোন ধাৰ মৰাৰ ৰাস্তা খোল খাই আহিব। এতিয়া আজি এটা বিশেষ বিধি কৰিব পাৰে হনুমান মন্দিৰত। একেৰাহে আপুনি 9টা মঙলবাৰ হনুমান মন্দিৰত এই বিধিটো কৰিব পাৰে। আপুনি প্ৰথমতে আপোনাৰ হনুমান মন্দিৰত আমি নৰ্মেলি চামেলি তেলৰ চাকি জ্বলাওঁ। চামেলি তেল আপুনি যিকোনো পূজাৰ দোকানত কিনিব পাব। আৰু যদি চামেলি তেল এভেইলেবল নহয়, ঘিৰ চাকি ল'ব। কিন্তু সেই যে ঘিৰ চাকিটো বা চামেলি তেলৰ চাকিটোত যিটো শলিতা ব্যৱহাৰ কৰিব, সেই শলিতাডাল আপুনি মৌলিৰে বনাব লাগিব। মৌলি হ'ল, মই দেখাই দিছোঁ, এইটোক মৌলি বুলি কোৱা হয়। এইটো আপুনি সচৰাচৰ সকলোৰে পূজাৰ দোকানত দেখিবই, 10 টকা নে 20 টকা লয়। এইটো কিনিব। আপোনাৰ যিজন মানুহৰ লোন আছে, যিজন ব্যক্তিৰ লোন আছে, ছাপ'জ মই XYZ যাৰে লোন নহওক, তেওঁ নিজৰ হাইটৰ জোখেৰে উচ্চতাৰ জোখেৰে এনেকুৱাকৈ তেওঁ ছাপ'জ আমি কাৰোবাক 4 ফুট 3 ইঞ্চি, তেতিয়াহ'লে আমি এইডাল 4 ফুট 3 ইঞ্চিৰ বনাই তাক এনেকৈ জাপি শলিতা বনাই ল'ম। বুজি পাইছে? শলিতা যেনেকৈ বনাওঁ আমি, তেনেকৈ প্ৰথমতে আপুনি হাইটৰ জোখত এডাল কাটি লওক, লৈ পেলাই সেইডাল শলিতা বনাই ল'ব। লৈ এই মৌলিৰ শলিতাটো দিব ঘিৰ চাকি বা নাইবা চামেলি তেলৰ চাকি। বেষ্ট হয় চামেলি তেলৰ চাকি। আৰু 5খন পাণ ল'ব, তাত কুমকুম, যিটো হালধীয়া সেন্দুৰ দিয়ে হনুমান মন্দিৰত, কুমকুমেৰে শ্ৰীৰাম লিখিব। 5খন পাণৰ পাতত, নিখুঁত পাণৰ পাতত হালধীয়া কুমকুমেৰে শ্ৰীৰাম লিখিব। আৰু 5টা বুন্দিয়াৰ লাড়ু, এটা ঘি বা চামেলি তেলৰ চাকি, তাৰ শলিতাডাল হ'ব এই মৌলিৰে কৰা আপোনাৰ উচ্চতাৰ জোখৰ এটা শলিতা, 5 পাত পাণ য'ত শ্ৰীৰাম লিখা থাকিব হালধীয়া কুমকুমেৰে, আৰু 5টা বুন্দিয়া লাড়ু। বুন্দিয়া লাড়ুখিনি আৰু পাণ চাকিটো জ্বলাই আপুনি পাণখিনি আৰু বুন্দিয়া লাড়ুখিনি হনুমান মন্দিৰত অৰ্পণ কৰিব। আৰু হনুমান চালিচা যদি সম্ভৱ হয় তাতেই পাঠ কৰিব, নহ'লে ঘৰৰ পৰা ওলাই যোৱাৰ আগত ঘৰতো পাঠ কৰিব পাৰে, বা ঘূৰি আহি পেলাইও পাঠ কৰিব পাৰে, বা আপুনি আপোনাৰ অফিচত গৈছে তাতেও পাঠ কৰিব পাৰে। যদি মন্দিৰত সুবিধা হয় খুবেই ভাল কৰিবলৈ, আৰু যদি নহয় আপুনি সেই দিনটোৰ ভিতৰত হনুমান চালিচা 3বাৰ পাঠ কৰিব। আৰু চাকিগছ জ্বলাই পাণখন অৰ্পণ কৰি, লগতে লাড়ুকেইটা অৰ্পণ কৰি ভগৱানক এটাই প্ৰাৰ্থনা কৰিব, মোৰ ইমানখিনি ধাৰ লাগিছে, মই অন্তৰৰ পৰা বিচাৰোঁ যে মোৰ ধাৰবোৰ মৰি যাওক আৰু মই ঋণমুক্ত হওক। মই নাজানো মই কেনেকৈ ধাৰ মাৰিম, এয়া আপোনাৰ ওপৰত এৰি দিছোঁ। আপুনি মোক ৰাস্তা দেখাওক যাতে মই সৎ পথেৰে গোটেই ধাৰসমূহ মাৰিব পাৰোঁ। তেনেদৰে প্ৰেয়াৰ কৰিব। একেৰাহে 9টা মঙলবাৰ কৰক, আৰু চাব আপুনি ধাৰ মৰাক লৈ যিবোৰ ধৰক অসুবিধা আছে, ধাৰ মাৰিবলৈ যিবোৰ ধৰক আমাৰ ৰাস্তা আছে, সেইবোৰ খোল খাব। ধাৰ মাৰিবলৈ বহুত ক্ষেত্ৰত থাকে, যে আমি যিটো অকণমান আগত ক'লোঁ, ব্লকেজেছ থাকে। ধাৰৰ ক্ষেত্ৰত আমাৰ অযাচিত কিছুমান খৰচ আমি ধাৰ দিব ইচ্ছাকৃতভাৱেও দিব নোৱাৰোঁ, ইচ্ছা কৰিছোঁ কিন্তু দিব নোৱাৰোঁ। গতিকে তেনেকুৱা বহুত বাধা আপোনাৰ আঁতৰি যাব আৰু আপুনি ধাৰ মাৰিব পাৰিব। গতিকে হনুমানজীৰ নামত এই নিয়মটো কৰিব পাৰে। 9টা মঙলবাৰ একেৰাহে শ্ৰদ্ধা ভক্তি ৰাখি পেলাই কৰক, বাবাই নিশ্চয় আপোনাক ঋণমুক্ত কৰিব। লগতে যিটো মই হনুমান চালিচাৰ কথা ক'লোঁ, সেয়া যদি সম্ভৱ হয়, মন্দিৰত বহি পঢ়াটো অলপ অসুবিধা হয় বহুতৰ ক্ষেত্ৰত, বহুতে পাৰে বাৰু। যদি দৌৰা-দৌৰি থাকে তেতিয়া আপুনি ঘৰতে পঢ়ি যাব, নাইবা তাত যদি পাৰে খুবেই ভাল, নহ'লে তাৰ পৰা ঘূৰি আহি যদি আপুনি অফিচতো আহিছে, তেতিয়া আপুনি অফিচতো ধৰক 2-3 মিনিট উলিয়াই, বেছি টাইমটো নালাগে, পঢ়ি ল'ব। যিমান পাৰে হনুমান চালিচাখন এই নিয়মটো কৰিলে পঢ়িবই লাগিব। গতিকে এনেকৈ কৰক, আপোনাৰ চাব ধাৰ আৰু ঋণসমূহ মৰি আহিছে। ধন্যবাদ।